নমস্কাৰ, মই মিতালী বৰুৱা। মই আজি মাংকি আৰু স্লিপাৰী পোষ্ট তাৰে ওপৰত কিছুমান মেথছ কৰিম। বান্দৰ আৰু পিছল ফুটাৰ অংক, এইবোৰ বহুত আৱশ্যকীয়, বেছিভাগ পৰীক্ষাতে এইবোৰ অংক থাকে। মই ক্লাছটো আৰম্ভ কৰিছোঁ। 100 মিটাৰ দীঘল এডাল পিছল খুঁটাত এটা বান্দৰে প্ৰথম 1 মিনিটত 10 মিটাৰ উঠে আৰু পিছৰ 1 মিনিটত 4 মিটাৰ তললৈ পিছলি যায়। এইদৰে উঠিলে বান্দৰটোৱে কিমান মিনিটত খুঁটাটোৰ শীৰ্ষত উঠিব পাৰিব? A monkey climbed 10 meters of a 100 meter long slippery post in first 1 minute and slipped by 4 meters in last 1 minute. How much time is needed to climb to the upper part of the post? আমাক 4টা অপশ্যন দিছে, 28 মিনিট, 28 মিনিটছ, 29 মিনিটছ, 30 মিনিটছ এণ্ড 31 মিনিটছ। প্ৰথমতে মই অংকটো বুজাই দিম আৰু একেবাৰে শ্বৰ্টকাট নিয়মত কেনেকৈ কৰিব পাৰি মই সেইটো শিকাই দিম। এতিয়া বুজাই দিবৰ কাৰণে চোৱাচোন, মই এইটো এটা খুঁটা লৈছোঁ। এইটো এটা খুঁটা, এইটো ধৰি ল'লোঁ। এইটো কিমান? 100 মিটাৰ। এইটো 100 মিটাৰ দীঘল। এতিয়া বান্দৰটোৱে কি কৰে যে প্ৰথমতে 1 মিনিটত কিমান উঠে? 10 মিটাৰ। আমি এইখিনি কি বুলি ধৰি ল'লোঁ? এইখিনিৰ পৰা এইখিনি 10 মিটাৰ বুলি ধৰি ল'লোঁ। 10 মিটাৰ। আৰু খুঁটাটো কিমান দীঘল? 100 মিটাৰ। এতিয়া আমি এইখিনি বাদ দিব লাগিব হা। 1 মিনিটত কিমান উঠে বান্দৰটোৱে, আমি সেইখিনি বাদ দিম। দিলে কিমান হ'ব? এইটো যে 1 মিনিটত উঠে আমি গম পালোঁ 10 মিটাৰ। এতিয়া 100 মিটাৰৰ পৰা 10 মিটাৰ বাদ দিম, কিমান থাকিব আমাৰ? 90 মিটাৰ। 90 মিটাৰ। আকৌ কি হয় যে বান্দৰটোৱে এনেকৈ তলৰ পৰা উঠিব, যিহেতু এনেকৈ 1 মিনিটত 10 মিটাৰ উঠিলে, আৰু কি হ'ল যে পিছৰ 1 মিনিটত আকৌ কি হ'ল, বান্দৰটো আৰু 4 মিটাৰ তললৈ গুচি গ'ল নহয়, আৰু 4 মিটাৰ তললৈ গুচি গ'ল। গতিকে কি থাকিল? কিমান থাকিল? 6 মিটাৰ। মানে প্ৰথম 2 মিনিটত 1 মিনিটত 10 মিটাৰ উঠিলে, পিছৰ 1 মিনিটত আৰু 4 মিটাৰ তললৈ পিছলি গ'ল। গতিকে প্ৰথম 2 মিনিটত নহয়, মই 2 মিনিটে ধৰিলোঁ উঠা আৰু নামি যোৱা। গতিকে প্ৰথম 2 মিনিটত কিমান উঠিলে বান্দৰটোৱে? 6 মিটাৰ। গতিকে আমি 90 মিটাৰলৈকে কিমান সময় লাগিব, আমি এইখিনি কেলকুলেশ্যন কৰি ল'ম। কিমান সময় লাগিব? এতিয়া 2 মিনিটত 6 মিটাৰ উঠে। 6 মিটাৰ উঠে কিমান সময়ত? 2 মিনিটত। 6 মিটাৰ উঠে 2 মিনিটত। এতেকে 90 মিটাৰ উঠিব কি হ'ব? 2/6 × 90। আমি এইটো কেঞ্চেল কৰিলোঁ। 6 15 গুণ 90 হয়। 15 2 গুণ 30। 30 মিনিট। 30 মিনিট। আৰু আকৌ আগৰ এই 10 মিটাৰ উঠিব আছে নহয়। তাৰমানে কি হ'ল যে বান্দৰটোৱে যেতিয়া এইখিনি 30 মিনিটত এইখিনি উঠি পালে, তাৰপিছত যেতিয়া আৰু জাপ মাৰিব 10 মিটাৰ, তেতিয়া কি হ'ব? বান্দৰটোৱে এই ওপৰত ধৰি ল'ব। ধৰি ল'লে ই আৰু পিছলি নাহে। গতিকে পিছৰ 1 মিনিটটো আমি যোগ দিম। যোগ দিলে কিমান হ'ব? 30 + 1 = 31 মিনিট। 31 মিনিট লাগিব। 31 মিনিট লাগিব বান্দৰটো মুঠ উঠিবৰ কাৰণে। কিমান সময় লাগিব? 31 মিনিট। গতিকে আমাৰ 4 নম্বৰ অপশ্যনটো হ'ব এইটো। আৰু এতিয়া মই শ্বৰ্টকাট নিয়মত কি কৰি দিম? শ্বৰ্টকাট নিয়মত কি কৰিব লাগে? এইটো 100 - 10। 1 মিনিটত কিমান উঠে? মুঠ দীঘলটো আৰু 1 মিনিটত যিমান উঠে সেইটো আমি বিয়োগ কৰিম। তাৰপিছত আকৌ কি কৰিম যে এই 1 মিনিটত কিমান উঠে, কিমান নামে, এইটো আমি উঠা আৰু নামাটো আমি হৰণ কৰিম। 100 - 10 / 10 - 4 × 2। 2 মিনিটত এইখিনি কাৰ্য কৰে, +1। এইটো কিমান হ'ব? আমাৰ এইটো কেলকুলেশ্যন কৰিলে 90/6 × 2 + 1। এইটো কেলকুলেশ্যন কৰিলে এইটো 30 + 1। গতিকে কিমান হ'ল? 31। ক'ৰবাত 2 ছেকেণ্ডতে আমি এইখিনি কৰি উলিয়াব পাৰোঁ। এইটো শ্বৰ্টকাট নিয়ম। এতিয়া আমি অপশ্যন নম্বৰ 4 পালোঁ হা। এইটোৱে এনচাৰ। নিশ্চয় 1 নম্বৰটো বুজি পাইছা। এতিয়া মই 2 নম্বৰটো আৰম্ভ কৰিছোঁ।
ধন্যবাদ দিছে। এখন প্ৰতিযোগিতাত 50 মিটাৰ দীঘল বাঁহ এডালত এজন প্ৰতিযোগীয়ে প্ৰথম 1 মিনিটত 5 মিটাৰ উঠে আৰু পিছৰ 1 মিনিটত 2 মিটাৰ তললৈ পিছলি যায়। এইদৰে উঠিলে প্ৰতিযোগীজনে বাঁহডালৰ ওপৰ পাবলৈ কিমান সময় লাগিব? এটা ইংৰাজীটো ইন এ কণ্টেষ্ট a contestant climbed 5 meters of a 50 meters long slippery bamboo in first 1 minute and slipped by 2 meters down in last 1 minute. How much time the contestant need to climb to the upper part of the bamboo? এবার সাধাৰণতে আমাৰ কি হয় যে কি হয় আমাৰ নদোৎসৱ হয় জন্মাষ্টমীৰ পিছদিনা। সেইদিনা সাধাৰণতে এনেকুৱা প্ৰতিযোগিতা পাতে। পিছল বাঁহৰ ওপৰত কি কয় দৈ টেকেলি থৈ দিয়ে আৰু যিজনে আনিব পাৰে তেওঁক পুৰস্কৃত কৰা হয়। তেনেকুৱা অংক এইটো। ইয়াত কি দিছে, ইয়াতে সেই আগৰটোৰ দৰে মই এইটো আৰু কি নকৰোঁ, এইটো মই শ্বৰ্টকাট শিকাই দিম। প্ৰথম কি আছে, দীঘলটো ল'ব লাগিব ন, বাঁহৰ দীঘলটো আছে কিমান 50 মিটাৰ। আৰু কি কৰে যে তেওঁ 1 মিনিটত 5 মিটাৰ উঠে, গতিকে 50 minus 5 divided by 5 minus 2 মানে 5 মিটাৰ উঠে আৰু 1 মিনিটত 2 মিটাৰ তললৈ নামে into 2 plus 1 ইমান এইটো কি হ'ব 45 by 3 into 2 plus 1 এটা যদি আমি কি কৰোঁ 3 15 45 15 2 30 31 এটোৰ এনসাৰ হ'ল 31 গতিকে অপশন নম্বৰ এ নহয় অপশন নম্বৰ বি 31 মিনিটস এটা 3 নম্বৰ অংকটো লৈছো এটা বান্দৰে 25 মিটাৰ ওখ এটা তেলহনা খুঁটাত প্ৰথম 1 মিনিটত 5 মিটাৰ উঠে আৰু পিছৰ 1 মিনিটত 1 মিটাৰ পিছলি তললৈ যায় এনেকৈ উঠিলে বান্দৰটোৱে খুঁটাটোৰ শীৰ্ষস্থান পাবলৈ কিমান সময় লাগিব A monkey climbed 5 meters of a 25 meters long oily post in first 1 minute and slipped by 1 meter in last 1 minute. How much time is needed to climb to the upper part of the post? Number 4 option 9 minutes, 10 minutes, 11 minutes and 12 minutes. Number 4 টাকে দিছে আমি ঠিক এই আগৰ নিয়মত কৰিম এনেকৈ আমি কেইটামান অংক কৰিলে এনেকুৱা অংকবোৰ আমাৰ একেবাৰে সহজ হৈ যাব কি আছিল আমাৰ অংকটো সূত্ৰটো 25 minus 5 1 মিনিটত উঠে এইটো তাৰ পিছত 5 আৰু 1 মিনিটত পিছলে 1 ইনটু এইখিনি কাম হয় 2 মিনিটত প্লাস 1 কি হ'ব 20 by 4 into 2 plus 1 এইটো আমি কি কৰিলো 5 নহয় 5 2 গুণ 10 একে 11 মিনিটস গতিকে 11 মিনিটস 9 মিনিটস 10 মিনিটস 11 মিনিটস 12 মিনিটস আমাৰ কোনটো হ'ব সি নম্বৰ অপচন 11 মিনিটস একেবাৰে 2 সেকেন্ডতে আমি এনেকৈ কৰিব পাৰো আৰু এটা লৈছো 10 মিটাৰ দীঘল এটি তেলহনা 30 মিটাৰ দীঘল এটি তেলহনা খুঁটাত এটা বান্দৰে প্ৰথম 1 মিনিটত 15 মিটাৰ উঠে আৰু পিছৰ 1 মিনিটত 12 মিটাৰ নামে এনেদৰে বগালে বান্দৰটোৱে কিমান মিনিটত খুঁটাটোৰ শীৰ্ষ পাব ইংৰাজীটো কৈছো A monkey climbed 15 meters of a 3 meters long oily post in first 1 minute and slipped by 12 meters in last 1 minute. How much time is needed to climb to the upper part of the post? ইয়াত আমাক চাৰিটা অপচন দিছে 9 minutes, 10 minutes, 11 minutes and 12 minutes. এইটো ঠিক আগৰ অংককেইটাৰ দৰে যে তেনেকৈ কৰিলে আমি উত্তৰটো ৰিজাল্টটো পাই যাম কিমান আছে এইটো 30 মাইনাস প্ৰথম 1 মিনিট উঠে 15 আকৌ 15 মাইনাস 15 মিটাৰ উঠে 15 মিটাৰ উঠে আৰু স্লিপ হৈ যায় কিমান 12 মিটাৰ
আৰু এইখিনি কাম কৰে 2 মিনিটত প্লাছ 1 1 মিনিটত উঠি যিটো এইটো কি হ'ব 15 তলত হ'ব 3 into 2 plus 1 10 plus 1 equal to 11 মিনিট পালোঁ গতিকে আমাৰ অপশ্যন নম্বৰ চি এইবোৰ অতি সহজে এনেকৈ কৰিব পাৰি গতিকে তোমালোকে এনেকুৱা অংক আহিলে একো ভয় কৰিব নালাগে সেইখিনি মনত ৰাখিলে হৈ গ'ল আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু বেলেগ বেলেগ ভিডিঅ' দি থাকিম তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা নমস্কাৰ